হেল্ল' বন্ধুসকল, আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধুসকল, আজি আমি কিমান দিনৰ মূৰে মূৰে বা সপ্তাহত কিমান দিন স্ত্ৰীৰ লগত মিলন কৰা উচিত, যিটো স্বাস্থ্যৰ কাৰণে ভাল, তাৰ বিষয়ে আলোচনা কৰিম। বন্ধুসকল, আজি আমি যিখিনি কথা ক'ম সম্পূৰ্ণ মেডিকেল চায়েন্সৰ ওপৰত ক'ম। বন্ধুসকল, এই কথাখিনি আপোনালোকে জনা কিন্তু বহুত দৰকাৰ। মিলন আমাৰ জীৱনৰ এটা অবিচ্ছেদ্য অংশ। তেওঁলোকে প্ৰতিদিনে মিলন কৰিব পাৰে নে সপ্তাহত কৰিব লাগে, এই ক্ষেত্ৰত তেওঁলোক কনফিউজ হৈ যায়। চ' ফ্ৰেণ্ডছ, মেডিকেল চায়েন্সে ইয়াৰ ওপৰত কি কৈছে সেই সকলোখিনি কথা আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। বন্ধুসকল, মোলৈ বহুত পুৰুষে কমেণ্ট কৰিছে, মোলৈ বহুত মহিলাই কমেণ্ট কৰিছে। তেওঁলোকে মোৰ পৰা জানিব বিচাৰিছে যে সপ্তাহত কেইবাৰ মিলন কৰিব পাৰি, যিটো আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত সপ্তাহত কেইবাৰ মিলন কৰিব পাৰি, কেতিয়া কেতিয়া মিলন কৰিব নোৱাৰি, কেতিয়া কেতিয়া মিলন কৰিব পাৰি, মেডিকেল চায়েন্সে ইয়াৰ ওপৰত কি কৈছে, এই সকলোখিনি কথা মই আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। আৰু বন্ধুসকল, আজিৰ এই ইনফৰ্মেশ্যনখিনি আপোনালোকৰ জীৱনৰ কাৰণে কিন্তু খুবেই গুৰুত্বপূৰ্ণ হ'ব। চ' বন্ধুসকল, এই বস্তুটো যদি আমি সাধাৰণ মানুহৰ ওচৰলৈ যাওঁ, সাধাৰণ মানুহৰ ওচৰলৈ গৈ যদি আমি সোধোঁ, সাধাৰণতে যদি আমি এজন সন্ন্যাসীক সোধোঁ যে মিলন কেইবাৰ কৰিব লাগে, সপ্তাহত কেইবাৰ কৰিব লাগে, সন্ন্যাসীজনে আমাক কি উত্তৰ দিব? সপ্তাহতো দূৰৰে কথা, মাহতো দূৰৰে কথা, জীৱনত এবাৰো মিলন কৰিব নালাগে। সন্ন্যাসীজনে আমাক কেনেকৈ ক'ব? আৰু সাধাৰণ মানুহৰ ওচৰলৈ যদি আমি যাওঁ, তেনেহ'লে তেওঁলোকে কি ক'ব? বহুতে আমাক ক'ব যে যিমান পাৰে কমকৈ কৰিব লাগে, কাৰণ এই ৰসটো ওলাই যোৱা মানে মানুহৰ শক্তি গুচি যাব, মানুহৰ উৰ্জা গুচি যাব, ই স্বাস্থ্যৰ কাৰণে বেয়া। অৰ্থাৎ ৰসটো বেছিকৈ ওলাই যোৱা মানে আমাৰ স্বাস্থ্যৰ কাৰণে ই বেয়া হ'ব আৰু ই মানুহক কমজোৰ কৰি দিব। এইটো সাধাৰণ মানুহে ক'ব। চ' বন্ধুসকল, এইবাৰ আমি চিকিৎসা বিজ্ঞানে ইয়াৰ ওপৰত কি কয়, মিলন কেইবাৰ কৰিব লাগে সপ্তাহত, চিকিৎসা বিজ্ঞানে ইয়াৰ ওপৰত কি কয়? বন্ধুসকল, চিকিৎসা বিজ্ঞানে মিলন কৰিলে কোনো ক্ষতি নহয় বুলি কৈছে। আৰু এইটোও কৈছে যে মিলন কিমান বাৰ কৰিব লাগিব, মিলন কিমান বাৰ কৰিব লাগিব, ইয়াৰ ওপৰত প্ৰপাৰ গণিত নাই। আপোনাৰ যিমান ভোক লাগিছে আপুনি সিমানখিনি খাদ্য খাওক। অৰ্থাৎ আমি যদি 10জন মানুহক খাদ্য খাবলৈ দিওঁ, সেই 10জন মানুহৰ কোনোবাজনে অলপ খাদ্য বেছিকৈ খাব, কোনোবাজনে অলপ খাদ্য কমকৈ খাব। যিজন মানুহ অলপ ওখ পাখ হয়, শকত হয়, ওখ হয়, তেওঁ অলপ খাদ্য বেছিকৈ খাব। যিজন মানুহ অলপ চাপৰ চুটি, তেওঁ খাদ্য অলপ কমকৈ খাব। আৰু হয়তো ওলোটাও হ'ব পাৰে, যিজন মানুহ চাপৰ চুটি তেওঁ বেছিকৈ খাব পাৰে, বা যিজন ওখ পাখ তেওঁ কমকৈ খাব পাৰে। অৰ্থাৎ এই মিলন কৰাটো মানুহৰ শৰীৰৰ ওপৰত নিৰ্ভৰ কৰিব। অৰ্থাৎ মিলনৰ ভোক যিমান লাগিছে সিমান কৰিব পাৰিব। কিন্তু আমি জানিব লগা কথা হ'ল এইটোৱে যে 18ৰ পৰা 30 বছৰ এই সময়খিনিত মানুহ এগৰাকীৰ এই হৰমনেল লেভেলবিলাক খুব বেছি থাকে। অৰ্থাৎ যিবিলাক টেষ্টষ্টেৰন হৰমন আছে, হৰমনৰ লেভেল মেক্সিমাম থাকে। এইখিনি সময়ত মানুহবোৰৰ শৰীৰত জোৰ থাকে, মানুহৰ তেজ বঙহৰ জোৰ থাকে। গতিকে এই সময়খিনিত মানুহৰ মিলনৰ ভাৱটোও বেছি হয়। হয়তো এই সময়খিনিত তেওঁলোকে ডেইলি এবাৰ মিলন কৰিব পাৰে, বা এইখিনি সময়ত যদি তেওঁলোকে বিবাহ কৰে, তেওঁলোকে স্ত্ৰীৰ লগত হয়তো প্ৰথম 2 মাহ বা 3 মাহ দিনত 2 বাৰ বা 3 বাৰলৈ তেওঁলোকে মিলন কৰিব পাৰে, আৰু পিছলৈ হয়তো তেওঁলোকৰ কমি যাব পাৰে। এই সকলোখিনি কথা মানুহজনৰ স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব, মানুহজনৰ ফিজিকেল ষ্টেটাছৰ ওপৰত নিৰ্ভৰ কৰিব, মানুহজনৰ ব্ৰেইনৰ ওপৰত নিৰ্ভৰ কৰিব, মানুহজনৰ হৰমনেল লেভেলৰ ওপৰত নিৰ্ভৰ কৰিব। চ' একেদৰে 30ৰ পৰা 40 বছৰ এইখিনি সময়ত দেখা গৈছে যে মানুহে সাধাৰণতে সপ্তাহত 2বাৰকৈ মিলন কৰা দেখা যায়। আৰু 50 বছৰৰ ওপৰৰ মানুহবিলাকে সপ্তাহত এবাৰ বা মাহত 2বাৰকৈ মিলন কৰা সাধাৰণতে আমি এইটো দেখা যাব। আৰু লগতে এইটো আপোনালোকে মনত ৰাখিব যে এই মিলন কৰোঁতে যাতে আপোনালোকে মহিলাগৰাকীক জোৰ নকৰে। যদি দুয়োজনৰ চাহিদা আছে, দুয়োজনৰ ইচ্ছা আছে, দুয়োজনে সমানে মজা ল'ব পাৰিছে, তেনেহ'লে এই ক্ষেত্ৰত যদি আপোনালোকে ডেইলি 2বাৰ কৰে, ডেইলি 3বাৰ কৰে, বা ডেইলি আপোনালোকে কৰে, বা সপ্তাহত 7 দিনেই কৰে, এই ক্ষেত্ৰত আপোনালোকৰ কোনো সমস্যা নাই। মাত্ৰ দুয়োজনৰ সন্মতিক্ৰমে হ'ব লাগে, যাতে এজনে আনজনক জোৰ নকৰে। কিন্তু এই ক্ষেত্ৰত অন্য এটা বস্তু হয় যে এই মিলনটো মানুহজনৰ ব্ৰেইনৰ ওপৰত আৰু শাৰীৰিক অসুস্থতাৰ ওপৰতো নিৰ্ভৰ কৰে। যদি মানুহজনৰ ডায়েবেটিছ আছে, বা উইকনেছ আছে, বা ব্লাড প্ৰেছাৰৰ সমস্যা আছে, বা মানুহজন যদি খুব বেছি শকত হয়, খুব বেছি ওজন আছে, আৰু লগতে অন্য কিবা যদি বেমাৰ আছে, সেই ক্ষেত্ৰতো তেওঁলোকৰ মিলনৰ ভাৱবিলাক কমি যাব পাৰে। চ' আমি শেষত এইটোৱে ক'ব পাৰোঁ যে মিলন কৰাটো মানুহজনৰ স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁলোকৰ যিমান ইচ্ছা সিমানে তেওঁলোকে মিলন কৰিব পাৰে, মাত্ৰ দুয়োজনৰ সন্মতিক্ৰমে হ'ব লাগে। মহিলাগৰাকীক যাতে জোৰ নকৰে। অৰ্থাৎ দুয়োজনে যদি সমানে মজা পাই আছে, দুয়োজনে যদি দিনত 2বাৰ কৰিলেও তেওঁলোকৰ একো অসুবিধা নাই, দুয়োজনৰ সমস্যা নাই, তেনেহ'লে মিলন কৰাত ডেইলি যদি 2বাৰ মিলন কৰে, সেই ক্ষেত্ৰতো আপোনালোকৰ একো অসুবিধা নাই। যদি সপ্তাহত 2বাৰ মিলন কৰিলে আপোনালোকৰ কোনো সমস্যা নাই, সেই ক্ষেত্ৰতো আপোনালোকে কিন্তু কোনো অসুবিধা নাই। আজিৰ এই ইনফৰ্মেশ্যনখিনি আপোনালোকৰ কাৰণে কিন্তু খুবেই দৰকাৰ হ'ব। আজিৰ এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে আপোনালোকৰ বন্ধুবৰ্গৰ হোৱাটছআপ আৰু ফেচবুকত শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই কথাখিনি গম পায়। কাৰণ বন্ধুসকল, এনেকুৱা ধৰণৰ কথা আপোনালোকে কিন্তু বেলেগত ক'তো নাপাব। আজিলৈ মানে অহাকালি আৰু এটা নতুন টপিক লৈ আপোনালোকৰ ওচৰলৈ আহিম। তেতিয়ালৈকে বহুত বহুত ধন্যবাদ।